উভতি এই অনুষ্ঠানৰ পৰৱৰ্তী অংশত আমি কেবিনেট সম্পৰ্কে কথা পাতি আছোঁ বহি জিলাত গৈ যি ধৰণৰ কেবিনেট অনুষ্ঠিত কৰা হৈছে তাৰ প্ৰয়োজন সম্পৰ্কে যাব বিচাৰিছোঁ আইডিএফ মুখপাত্ৰ জেহেৰুল ইছলামৰ ওচৰলৈকে জেহেৰুল যি ধৰণৰ কেবিনেট অনুষ্ঠিত হৈছে বৈঠক অনুষ্ঠিত হৈছে ইতিমধ্যে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে কৈছে যে ইয়াৰ চমকৰ বাহিৰে অইন একো নহয় আৰু এই সময়ত এই ধৰণৰ অযথা ব্যয় কৰাৰ কোনো প্ৰয়োজন নাছিল কি মতামত মতামত একেবাৰে স্পষ্ট আপুনি ভাম্যমান কেবিনেট বুলি কওঁতে বিজেপিৰ সন্মানীয় বিধায়ক দিগন্ত কলিতা দাদাই আপত্তি কৰিছে এইটো দেখকে ভাম্যমান কেবিনেটেই হয় কাৰণ কেবিনেটৰ কাৰণে এক গৰিমামণ্ডিত স্থান আছে এক মৰ্যাদা সম্পন্ন স্থান আছে সেই স্থান এৰি যেতিয়া জিলাই জিলাই ঘূৰি ফুৰিব সেইটো ভাম্যমান কেবিনেটেই হ'ব আৰু তেখেতে কৈছে যে পৰৱৰ্তী সময়ত কেবিনেটসমূহ গাঁৱৰ ভিতৰুৱা কোনোবা এখন স্কুলত হওক বা কোনোবা গাঁৱত হওক আমি তাত আপত্তি কৰিবলগীয়া একো নাই মাত্ৰ এই মুহূৰ্তত এটা আশা কৰিছো যে অনাগত 6 মাহৰ ভিতৰত দিগন্তদাও সেই কেবিনেটৰ এটা অংশ হওক তাৰে এই মুহূৰ্তত আশা কৰিছো এতিয়া ক'বলগীয়া কথাখিনি হ'ল যে কেবিনেটে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতৰ মন্ত্ৰীৰ সভাই যি ধৰণে কেবিনেট সিদ্ধান্তবোৰ লৈ আছে বিভিন্ন জিলাত গৈ মাজুলীত গৈছে ধেমাজিত গৈছে আজি বঙাইগাঁৱত গৈছে সিদ্ধান্তবোৰ লৈ আছে দিছপুৰতো বহিছে তাতেও সিদ্ধান্ত লৈছে কিন্তু সিদ্ধান্তবোৰ যিমান লোৱা হৈছে তাৰ তুলনাত সেই সিদ্ধান্তবোৰ ইমপ্লিমেণ্ট হোৱাৰ ক্ষেত্ৰত কিন্তু তাৰ ইমপ্লিমেণ্টেশ্যনৰ হাৰটো আপুনি চাব একেবাৰে নিম্নতম আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি দেখা পাই আছো যে এই কেবিনেটৰ আজিৰ দুপৰীয়াৰ আহাৰ ব্যঞ্জন তেওঁলোকে গ্ৰহণ কৰিছে 28 বিধ য'ত 9 বিধ অকল মাছেই আছিলে য'ত বাংলাদেশৰ পদ্মা নদীৰ ইলিছ মাছ গংগা নদীৰ পাবদা মাছ আদি কৰি 28 বিধ আৰু ৰাতি যি আহাৰ গ্ৰহণ কৰিব তাত থাকিব 26 বিধ মই এই মুহূৰ্তত আপোনাক উনুকিয়াব বিচাৰিছো যে গ্লোবেল হাংগাৰ ইণ্ডেক্সত ভাৰতবৰ্ষ 107খন দেশৰ ভিতৰত 94 সংখ্যক স্থান দখল কৰিছে ভোকাতুৰ দেশৰ তুলনাত আৰু এই অসমখন বিগত 6 মাহত 10,000 কোটি টকা ধাৰ লৈছে আজিৰ তাৰিখত অসম চৰকাৰৰ ধাৰ প্ৰায় 90,000 কোটি টকাৰ ওপৰত গৈছে একেখন বিজেপি চৰকাৰ যেতিয়া কংগ্ৰেছৰ চৰকাৰ পতন হৈছিলে বিজেপিয়ে শাসনভাৰ হাতত লৈছিলে তেতিয়া কংগ্ৰেছ চৰকাৰে 10,000 কোটি টকাৰ ধাৰ এৰি থৈছিল আৰু সেইটোকে গোটেই বিজেপিৰ চৰকাৰখনে গোটেই অসম তোলপাৰ লগাইছিলে আজি কিন্তু এই একেই বিজেপি সেই একেই তোলপাৰ লগোৱা নেতাসকলে আজি 90,000কৈ অধিক কোটি টকাৰ ধাৰ অসমৰ মানুহৰ মূৰৰ ওপৰত জাপি দিছে এতিয়া কথাটো চিন্তা কৰক য'ত নেকি ভোকাতুৰ দেশৰ সংখ্যাত ভাৰতবৰ্ষ 94 স্থানত অধিকাৰ হৈ আছে আৰু অসম চৰকাৰে বিগত 6 মাহত 10,000 কোটি টকা ধাৰ লৈছে সৰ্বানন্দ সোণোৱালে বিগত 5 বছৰত অকল হেলিকপ্টাৰৰ নামত 80 কোটি টকা খৰচ কৰিছে হিমন্ত বিশ্ব শৰ্মাই এই 6 মাহত তেখেতে 6 কোটি টকা খৰচ কৰিছে য'ত নেকি পিডব্লিউডি লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰসকলক তেওঁলোকৰ পাবলগীয়া ধন মাত্ৰ 5% এৰি দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তেনে ক্ষেত্ৰত এই ধৰণৰ কেবিনেট অনুষ্ঠিত কৰি ভোজভাত চলিছে প্ৰথম কথাটো হ'ল বিজেপিৰ সন্মানীয় বিধায়ক দিগন্ত কলিতা দাদাই কৈছে যে কেবিনেটখনত যথেষ্ট ভাল সিদ্ধান্ত লৈছে নিশ্চিতভাৱে কেবিনেটত ভাল সিদ্ধান্ত লৈছে সেই কথাটো সঁচা কিন্তু সিদ্ধান্তখিনি কাৰ্যকৰী কিমান হৈছে সেই কথাখিনি আটাইতকৈ ডাঙৰ কথা এতিয়া যোৱা কেবিনেটত আমি দেখিছিলো আপুনি শুনা পাই আছেতো কৈ যাওক কথাখিনি শুনা পাই আছেনে শুনি আছো কৈ যাওক যোৱা তেওঁলোকৰ কেবিনেটত বিভিন্ন সিদ্ধান্ত লৈছিলে সেই সিদ্ধান্তবোৰ কিমানখিনি কাৰ্যকৰী হৈছে অসমৰ মানুহে জানে এতিয়া আটাইতকৈ ডাঙৰ কথা আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে যে সত্ৰৰ মাটি কিমানখিনি বেদখল হৈছে এই বেদখলখিনি পৰ্যালোচনা কৰিবৰ কাৰণে এখন সাব কমিটি বনাইছে ভাল কথা কিন্তু বিধায়কজনে ক'লে যে বহিৰাগত বেদখল কৰিছে মই বিধায়কগৰাকী জ্ঞাতাৰ্থে কথাটো জনাও যে 2020 চনৰ মাৰ্চ মাহৰ 2 তাৰিখে অসম চৰকাৰে অসম বিধানসভাত দিয়া তথ্য মতে অসমৰ 778খন সত্ৰৰ 1,43,83 বিঘা 2 কঠা মাটি সত্ৰৰ মুঠ মাটি তাৰে ভিতৰত মাত্ৰ 107 বিঘা মাটি বেদখল হৈ আছে আৰু তেওঁ যিটো কৈছে
যে বহিৰাগতই বেদখল কৰিছে আপোনালোকে জানি আচৰিত হ'ব অসম চৰকাৰে দিয়া তথ্য মতে তাত হিন্দু আৰু মুছলমান সমানে কোনোবাখন নহয় কোনোবাখন সত্ৰত মাটি বেদখল কৰিছে মইনবৰী সত্ৰক লৈ তেওঁলোকে যিটো অপপ্ৰচাৰ চলাইছিলে মইনবৰী সত্ৰক অসমৰ বংগীয় মূলৰ মুছলমানে অত্যাচাৰ কৰি ভাঙি দিয়া বুলি যিটো অপপ্ৰচাৰ চলাইছিলে তাৰ মাটি বেদখল কৰা বুলি যিটো অপপ্ৰচাৰ চলাইছিলে তেওঁলোকৰ অসম চৰকাৰৰ বিধানসভাৰ তথ্য মতে তাত এক ক্লেচা মাটিও বেদখল হোৱা নাই গতিকে এনেকুৱা অপপ্ৰচাৰৰ জৰিয়তে অসমত থকা এই সম্প্ৰীতিক বিনষ্ট কৰিবৰ কাৰণে মই তেখেতসকলক আহ্বান জনাইছো দ্বিতীয় কথা